गसाइगावआव RIDF 29 बिथांखिनि गेजेरजों गासै गंथाम मडेल फरायसालि लुफुंनो अन्थाइखाम्फा गायसनदों। रायजोआव सरकारि फरायसालिफोरखौ फोजौखांनो आसाम सरकारा RIDF 29 बिथांखिनि गेजेरजों मडेल फरायसालिनि बिल्डिं गायसननायनि थांखि लानाय बायदिनो दिनै 1 नं गसाइगाव विधानसभा बियाबनि सिङाव गासै गंथाम मडेल फरायसालिनि बिल्डिं लुफुंनो थाखाय अन्थाइखाम्फा गायसननाय जायो। गंथाम मडेल फरायसालिनि बिल्डिं लुफुंनो अन्थाइखाम्फाखौ दिनै गायसननानै होयो MLA जिरन बसुमतारिया। गंथाम फरायसालिफोरनि गेजेराव दं फारियै गसाइगाव गोजौसिन फरायसालि, खासियाबारि गोजौ फरायसालि आरो ग्राहामपुर गोजौ फरायसालि। আমাৰ 28 নম্বৰ গসাইগাঁও সমষ্টিত সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ দ্বাৰা RIDF থ্ৰুদি আমাৰ প্ৰত্যেক সমষ্টিত যেনেকাকৈ মডেল স্কুল স্থাপনৰ কাৰণে স্কুল বাছনি কৰি দিয়া হৈছিলে, ইয়াৰ ভিতৰত আমাৰ 28 নম্বৰ গসাইগাঁও সমষ্টি হিচাপে গসাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল, গ্ৰামপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, তাৰপিছত কাছিয়াবাৰী হাইস্কুলত 3খনকৈ মডেল স্কুলৰ আজি ফাউণ্ডেশ্যন লে ইয়াত কৰা হ'ব। আৰু অলৰেডি আমি এই গসাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি উপস্থিত হৈছোঁ। আৰু আজি আমাৰ এইখিনি জাগাত সন্মানীয় BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইয়াত অহা কথা আছিলে, কিন্তু তেখেতে বিভিন্ন জাগাত প্ৰগ্ৰাম তেনেকুৱাকৈ থকাৰ কাৰণে ইয়াত উপস্থিত হ'ব নোৱাৰিলে। গতিকে মোৰ দ্বাৰাই আজি মই ইয়াতে ফাউণ্ডেশ্যন লে যিটো চেৰেমনি সেইটো মই উদ্বোধন কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই আমি নিশ্চয়কৈ চবেই গম পাইছোঁ যে প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট বা প্ৰভিন্সিয়েল স্কুল ইয়াৰ মাজত আমাৰ ৰাইজে কেতিয়াবা কৈ আহিছিলে যে ইয়াত বহুতো পাৰ্থক্য আছে, বিল্ডিংবোৰতো আমাৰ তেনেকুৱা নহয়। কিন্তু আজিৰ তাৰিখত আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে এনেকুৱা এটা আঁচনি লৈ মানে প্ৰাইভেট স্কুলত আমি যেনেকাকৈ আকৃষ্ট কৰিব পাৰিছোঁ ষ্টুডেণ্টবিলাকক, ঠিক তেনেকুৱাকৈ আমাৰ চৰকাৰী আৰু প্ৰভিন্সিয়েল স্কুলবোৰতো এটা মডেল স্কুল বনাবৰ কাৰণে যোজা চলাইছে। গোটেই অসমত 3খনকৈ বেছি স্কুল প্ৰথম পেজত বনাবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে যোজা কৰিছে, থিৰাং কৰিছে। আৰু আজিৰ তাৰিখত আমি গসাইগাঁও হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ইয়াত 7 কোটি টকাৰ মডেল স্কুল আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে এইটো আমাৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব। আৰু বিভিন্ন ধৰণৰ আজি উদ্বোধন কৰা হ'ব। আৰু মই আপোনালোকক ক'বলৈ পাইছোঁ কিছুমান ৰিপেয়াৰিং আছে, কিছুমান ৱেডিং আছে, কিছুমান নতুন ৰাস্তাবোৰ আছে আৰু বহুত তেনেকুৱা ধৰণৰ স্কিমবোৰ আহিছে। গতিকে মই ভাবোঁ এই স্কুলখন যদি আমি সম্পূৰ্ণ নিৰ্মাণ কৰাত যেতিয়া আমি চাওঁ, তেতিয়া নিশ্চয়কৈ আমি প্ৰত্যেকে ভাবিবলৈ বাধ্য হ'ম বা ক'বলৈ বাধ্য হ'ম যে সঁচাকৈ আমাৰ চৰকাৰী বিদ্যালয়সমূহকো এতিয়া মডেল নিশ্চয়কৈ গঢ়ি উঠিছে বুলি। গতিকে মই ভাবোঁ আমাৰ শিক্ষকসকলৰ লগতে আমাৰ ষ্টুডেণ্ট আৰু আমাৰ সমাজৰ আমাৰ বিশিষ্ট ব্যক্তিসকলে এইটো দেখি পেলাই আনন্দ হ'ব। আৰু বৰ্তমান চৰকাৰখনে যেনেকুৱা ধৰণৰ আঁচনি লৈ কাম কৰিছে, এইটো আমি নিতান্তকৈ আমি চবেই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু এইবুলি আপোনালোকে দেখিবলৈ পাইছে ভাৰত চৰকাৰখনে নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত যেনেকুৱা ধৰণৰ ভাৰতখনক উন্নয়ন কৰিবৰ কাৰণে আগবাঢ়ি আছে, বিশ্বৰ 2য় স্থানত ল'বৰ কাৰণে আগবাঢ়িছে, ঠিক তেনেকুৱাকৈ আমাৰ অসমখনকো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য যিটো বনাবৰ কাৰণে হাতত লৈছে, সঁচাকৈ এইটো হ'ব। কাৰণ আপোনালোকে নিশ্চয় দেখিছে এইবুলি আমাৰ বাজেটটো বৰ্তমান 2024-25 যিকোনো বাজেট আছে, এই বাজেটখনত 1,45,000 crore অধিক এইবাৰ ধৰিছে। গতিকে এই বিশাল বাজেটেৰে বিভিন্ন শিতানৰ কাম কৰিবলৈ লোৱা হৈছে। গতিকে মই ভাবোঁ যে আমাৰ ৰাজ্যৰ যিটো নিডছ, এই নিডছটো পূৰণ কৰিবৰ কাৰণে এই বাজেটখনে আমাক বহুগুণে সকাহ দিব। অভিযোগ থাকিব নথকা নহয়, কিন্তু আপোনালোকে অনতি পলমে
পেপাৰবোৰ আপুনি চাব পাৰিব যে আমি এই 2.5 বছৰত কিমান কাম কৰিছোঁ। অলৰেডি এটা পেপাৰত মই মোৰ ইণ্টাৰভিউটো সাক্ষাৎকাৰৰ যোগেদি মই দিয়া হৈছে। আপোনালোকে কোন বিভাগত কেনেকৈ কাম কৰিছে নিশ্চয় দেখিবলৈ পাব। আমি এটা জেগাত ইয়াত তাকে দেখিবলৈ নাপাওঁ। আৰু আপোনালোকে 29 নম্বৰ সমষ্টি বিধায়কৰ কথা কৈ আছে। আমি যেনেকৈ পাইছোঁ 29 নম্বৰ বিধায়ক তেনেকৈ পাব। কিন্তু আপোনালোকে জানে যে BPF দলে ইয়াত আহি যদিও বা গভৰ্ণমেণ্টৰ এগেইনষ্টত কথা কয়, কিন্তু সিহঁতে অসম চৰকাৰৰ লগতেই আছে। গতিকে আমি যিমানবোৰ কাম পাইছোঁ সিহঁতেও একে পাইছে। ইয়াত ৰাইজক টকালে নহ'ব, সিহঁতে আমাৰ চৰকাৰৰ লগতে আছে। গতিকে আমাৰ দলৰ চৰকাৰৰ লগত থাকি সমৰ্থন কৰাৰ কাৰণে, একেলগে কাম কৰাৰ কাৰণে মই BPFৰ বিধায়কসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলে আমাৰ এই চৰকাৰখনক ভাল পায়, এই চৰকাৰখনৰ নীতি আদৰ্শ উন্নয়নটো সিহঁতে ভাল পায়, আমাৰ লগত থাকিছে। গতিকে আমি ভাবোঁ বা মই ভাবোঁ আমি 28 নম্বৰত যেনেকৈ উন্নয়ন কৰিছোঁ তেখেতেও তাতেই কৰক। কাৰণ তেখেতৰ মুখতে প্ৰকাশ পাইছে। আপোনালোকৰ ছ'চিয়েল মিডিয়া আৰু মিডিয়াৰ যোগেদি মই শুনিবলৈ পাইছোঁ তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ বা প্ৰশংসা জ্ঞাপন কৰিছে আৰু কৰিবই লাগিব। কাৰণ তেখেতক ভাল পায় বা আমাৰ দলৰ লগত থকাৰ কাৰণে, সমৰ্থন কৰাৰ কাৰণে তেখেতক আমি যেনেকা উন্নয়নৰ কাৰণে যেনেকা লাগে তেনেকাকৈ পাইছোঁ। আজি তাৰিখৰ চব কথা ক'বলৈ গ'লে বহুত সময় লাগিব। আপোনালোকে চাওক, আমি ছ'চিয়েল ৱেলফেয়াৰৰ যোগেদি ইতিমধ্যে অলৰেডি 35খন মডেল অংগনবাড়ী আমি কৰিছোঁ। এই 35খনৰ ভিতৰত 10খন অলৰেডি এইটো কমপ্লিটেড আৰু বাকীবোৰ ৰানিং চলি আছে। আৰু অলপ সময়ৰ পিছত আমাৰ সন্মানীয় চিফ ডাঙৰীয়াই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আমাৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংহল ডাঙৰীয়াই যিখিনি আমাক ইয়াত দিছে প্ৰজেক্ট 20-30 কোটি টকাৰ, এইটো উদ্বোধন কৰিবলৈ আহিছে। গতিকে কোনো ডিপাৰ্টমেণ্টৰ ইয়াৰ লিকিং হোৱা নাই। ৱাটাৰ ৰিচাৰ্চো যদি কোৱা হয়, আমাৰ সংকোচ নদীতে 5-6টা টায়াৰত অলৰেডি কাম কমপ্লিটেড হৈ গৈছে। ফ্লাড প্ৰটেকশ্যন, ইৰিগেশ্যন প্ৰটেকশ্যনৰ কাৰণে অলৰেডি নতুনৰ কাৰণে ছাৰ্ভে কৰা হৈছে। ইয়াৰ ছইলৰ পৰাও আমাৰ ইয়াত বহুত আহিছে। গতিকে মই ভাবোঁ তন্নকৈ যদি আপোনালোকে এটা ডিপাৰ্টমেণ্টৰ যদি কোটিয়ন বিচাৰে, মই এইটো এটাকে দিব পাৰিম। গতিকে আমাৰ ইয়াতে যেনেকৈ কাম হৈছে তাতেও চলি আছে। স্কুল ৰিপেয়াৰিং হওক, কিবা হওক, নতুনেই হওক, আমি চববোৰ কৰি আছোঁ। এইটো সময়মতে আমি এটাৰ পিছত এটা কৈ যাম। আৰু এইটো ক'তবা বেছি হৈছে, ক'তবা কম হৈছে, এইটো মই ধৰি নল'ম। কাৰণ এইটো আমাৰ সমষ্টিত ক'ত কেনেকুৱা লাগে এইটো চাই পেলাই আমাৰ অসম চৰকাৰে এইটো ঠিক কৰে, য'ত যেনেকুৱা লাগে তাতে তেনেকুৱাকৈ আঁচনিবোৰ ধৰা হয়। গতিকে কম বেছি মানে কোনো হোৱা নাই, একো একেলেটাৰে হৈ যাব। কাৰণ আপোনালোকে এটা কথাটো মনত ৰাখক, আমাৰ সন্মানীয়, মই বাৰে বাৰে কৈ আছোঁ, সন্মানীয় আমাৰ ডাইনামিক CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন যদি অসম গঢ়িব লাগে, প্ৰত্যেক সমষ্টিতে উন্নয়ন সমভাৱে হৈ যাব।